Hello guys, what is up? It's me Jinto and welcome back to my YouTube channel. So guys, আজি আহিলো এনে ফুৰিব আজি উৰুকাৰ পিছৰ দিন আজি মানে মাঘ বিহুৰ ভিডিঅ' বনা নাই আৰু গাইস মানে মই এতিয়া আহিছো ফাৰামৰ ফালে মানে মই আগতে ফাৰামৰ এটা ব্লগ দিছো কিন্তু হেতুত মানে এনে নৰমাল এটা ব্লগ আছিল এটো হল ফাৰাম কেটাল ফটো শিৱ মন্দিৰটো আছে পুৰা মজা এর ভিতৰত যাব নোৱাৰো কাৰণ মই গা ধোৱা নাই আজি সেই কাৰণে বম ঠাণ্ডা সেই কাৰণে গা ধোৱা নাই এতিয়া ভিতৰত যাই এতিয়া আগৰ ফালে যাও সেইফালে কিবা কিবি চাও কিবা ভাল এটা নদী মানুহে পিকনিক খাইছে চাও বলক এটা এনেকৈ চাই থাকক ভিডিও এইটো হল গাইস শিৱ মন্দিৰটো কি গলা বস্তা না কি গাৰু তো গাইস এইবিলাক সব কি মজা বস্তু গাৰুৰ নিচিনা লাগে গাৰু না কি বা চাও কি এইটো নদী কিন্তু পুৰা এইটো নদী মানে ঠাণ্ডাৰ দিনত পানীবিলাক শুকাই গৈছে তো চাও কিন্তু পাৰ হৈ আহিলো এতিয়া পুৰা এতিয়া মানুহে খানা চানা খায় এতিয়া ঠাণ্ডাৰ দিনত মানে পানী শুকাই জাগাত মজা মানে পানী চানি নাই মানে সেইটোৱে আৰু মজা কিন্তু জাগাটো এতিয়া এনে ঘূৰি আহো নদীৰ ওপৰত ঘূৰি আছো চাওক আৰু সেইটোৱে হেই চাওক গাইস তাতে মানুহে পিকনিক খাই আছে দেখা পাইছে পিকনিক খাই আছে ইনষ্টাগ্ৰামত আপোনালোকে ফলো কৰিব ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো আছে নদীৰ মাজতে মানে এতে দোৱা বেছি আছে সেই কাৰণে হেই হৈ গৈছে এটা পাৰ হৈ যাব পাৰে টেনচন নাই পানী নাই অলপ ঠাণ্ডা গাইস মানে পাৰ হৈ যাব পৰা যায় কিন্তু বহুত ঠাণ্ডা সেই কাৰণে প্ৰবলেম না এনে ঠাণ্ডাৰ দিন গা চা ধোৱা নাই গাইস এতিয়া নদীটো পাৰ হৈ যাম আমি হেতু পাৰে পুৰা পানীবিলাক কিন্তু ঠাণ্ডা কিন্তু বহুত ঠাণ্ডা পাৰ হৈ যাম বেছি পানী নাই টেনচন নাই পুৰা একদম মানে জাগাটো ভাল কিন্তু